হেল্ল' গাইজ, বহুতে মোক সুধি আছিল যে অসমত প্ৰ'বো খেলিব পাৰিনে নাই বা অসমত ক্ৰিকেট বেটিং এপ্লিকেশ্যন খেলিব পৰা বঢ়িয়া এপ্লিকেশ্যনৰ বিষয়ে সুধি আছিল। মই তাৰে বিষয়ে আজি ক'ম। এপ্লিকেশ্যনটোৰ নাম হৈছে প্ৰ'বো। তোমালোকে প্ৰ'বৰ লিংকটো ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা। এপ্লিকেশ্যনটো ডাউনলোড কৰি তোমালোকে নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি ল'বা। লগ ইন কৰাৰ পাছত তোমালোকৰ এনেকুৱা এটা পেজ ওলাব। এপ্লিকেশ্যনটোৰ কাম হৈছে যিকোনো তোমালোকে টীমত বেটিং কৰিব লাগে। এতিয়া যিহেতু IPL চলি আছে, তোমালোকে যদি জানা যে এইটো টীম আজি জিকিব পাৰে, তে সেইটো টীমত তোমালোকে বেটিং কৰিব পাৰা। আৰু বহুত কুৱেশ্যন থাকে ইয়াতে, তোমালোকে মেচ চাই ইয়াতে কুৱেশ্যনৰ এনচাৰ দি পেলাই ভাল টকা আৰ্নিং কৰিব পাৰা। বহুতে সুধি আছিল এই এপ্লিকেশ্যনটোৰ বিষয়ে, সেইকাৰণে আজি মই প্ৰ'বৰ বিষয়ে প্ৰপাৰ ভিডিঅ' এটা লৈ আহিলোঁ। আৰু এইটো এপ্লিকেশ্যনতো তোমালোকে অসমত খেলিবলৈ GPS এমুলেটাৰ ইউজ কৰিব লাগিব, কাৰণ এই এপ্লিকেশ্যনো ফেণ্টাচিৰ লগতে ৰিলেটেড, সেইকাৰণে এইটো অসমত লিগেল নহয়। পুৰণা ভিডিঅ'কেইটাত মই GPS এমুলেটাৰ কেনেকৈ ইউজ কৰিব লাগে মই শিকাই দিছোঁ। তথাপিও যদি তোমালোকে নাজানা তেনেহ'লে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰা GPS এমুলেটাৰ কেনেকৈ ইউজ কৰে। আৰু তোমালোকে ইয়াতে পান কাৰ্ডেৰে ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। আৰু তোমালোকে ৰিচাৰ্জ কৰিবলৈ মানে পইচা এড কৰিবলৈ ইয়াতে ৰিচাৰ্জত ক্লিক কৰি যিকোনো UPI IDৰ পৰা ইয়াতে পইচা এড কৰি ল'ব পাৰা। এপ্লিকেশ্যনৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত পাই যাবা।